ভাতকেইটা খাই ল'লোঁ। এতিয়া কেপি এটা খাবলৈতো পইচা পাতি নাই মোৰ। মুখখন বৰ কিবা কিবি লাগি আছে। এতিয়া কেনেকৈ খাওঁ বাৰু? এই কৰোণাটো অহাৰ পৰা যে গোটেই মোৰ জীৱন শেষ কৰি দিছে। 1 টকা এটা অহা ৰাস্তা নাইকিয়া হ'লেও মোৰ। মাকে খুজি চাওঁ নেকি? 50 টকা এটা দিয়ে নি খুজি চাওঁগৈচোন। মাকনো মই এতিয়া কি বুলি কৈ খুজিম? এই ৰ এইফালে ওলাই যাওঁ, কিবা এটা মেনেজ কৰিব লাগিব আৰু। এই 11টা বাজিবই হ'ল দেখোন। ইয়াতে বহি থাকিবি নে ঘৰলৈ যাবি? এই অলপ বহোঁ, অকণমান পেছত যাম। কিনো কৰিবিগৈ ঘৰলৈ গ'লেও? এনেই মোবাইলটো টিপি বহি থকাহে আৰু, তাৰ বাদেনো কৰিবি কি? তাকেতো, এই কৰোণাটোৱে গোটেই মানুহৰ জীৱন বৰবাদ কৰি দিছে বে। নকবি আৰু, কি যে হৈছে নহয় পৃথিৱীত। তোৰ হাতত 10 টকীয়া 20 টকীয়া কিবা ওলাব নেকি? আছে যদি দেখোন। কেপি এটা খাবলৈও পইচা এটকা নাই অ' মোৰ হাতত। বেটা, তই কেপি খোৱা চিন্তা কৰিছ। কিছুমান মানুহৰ কি হৈছে, এসাঁজ খাবলৈ সিহঁতি চিন্তা কৰিবলগীয়া হৈছে। তইতো শান্তিৰে এসাঁজ খাব পাৰিছ। সেই কিছুমান মানুহৰ কথা ভাবচোন তই। সিহঁতিতো এসাঁজ খাবলৈ কিমান চিন্তা কৰিবলগীয়া হৈছে। সেই হাজিৰা কৰা মানুহবোৰ কি যে গতি হৈছে নহয়। সেই গোটেই দিনটো সিহঁতে কাম কৰিলে এসাঁজ ভালকৈ খাব পাৰে। এতিয়া আকৌ 11টা বজাৰ পৰাই বন্ধই দেখোন চব। কেনেকৈ খাইছে ভগৱানেহে জানে আৰু। তহঁতি ইয়াতে বহি আছ? এই ক'লৈ যাবি নো? ইয়াতে বহি আছোঁ। এই বিটু, তোৰ ওচৰত কেপি চেপি আছে দেখোন। ভাতকেইটা খাই আহিলোঁ, একদম মুখখন কিবা কিবি লাগি আছে। ক'ৰ পৰা পাবি হয়? পইচা পাতিয়ে নাই হাতত, ক'ৰ পৰা কেপি খাবি আৰু। এই টিংকু, তোৰ গুৰিত আছে যদি দেখোন পইচা, মই দি দিম বাৰু পিছত। মোৰ হাতত মানে একেবাৰে পইচা নাই। ক'ত পাবি হয় পইচা? মোৰ হাততো সেই একেবাৰে পইচাই নাইকিয়া হৈ আছে এইকেইদিন। ইহঁতি এনেকৈ পইচা নিদিয়ে। কি ভাবি আছ হয়? এই কি ভাবিছ তই? এই কথা এটা ভাবিছোঁ মই আৰু। দেচোন ক কি কথানো ভাবিছ? এই কচোন ক। আমি এইকেইদিন এনেই থকাতকৈ কাম এটাকে কৰিব পাৰোঁ দেখোন। কি কাম কচোন ক? কেপি চেপি দামবোৰ বাঢ়ি গৈছে দেখিছ নাই? আমি সেই গুটকা বেপাৰকে কৰিব পাৰোঁ দেখোন। কামটো কৰিব পৰা যায়। এতিয়াতো চব 11 বজাত দোকান বন্ধ কৰি দিয়ে। আমি আনি অলপ থৈ দিলে মানে সেই ঘৰৰ পৰাই বিক্ৰী কৰি থাকিব পাৰিম দেখোন। কামটো কৰিব পাৰি, খালি তহঁতি দেখোন আধাখিনি নিজেই খাবি। এই নাখাওঁ, নিজে নাখাওঁ। খালেও আমি কিনি খাম। তহঁতি কিন্তু খাব নোৱাৰ নিজে। খালেও কিনি খাব লাগিব, কৈ দিছোঁ মই আগতীয়াকৈ, নহ'লে মই নকওঁ। হ'ব দে। পইচা পাতি আছে নাই তহঁতৰ হাতত এতিয়া? পইচা ঘৰৰ পৰা ল'ব লাগিব, হাতত নাই মোৰ। মোৰো নাই হাতত পইচা, ঘৰৰ পৰা ল'ব লাগিব খুজি। তহঁতি নহ'লে দুপৰীয়া আহিবি আমাৰ ঘৰলৈ, 500 লৈ পিনি। হ'ব দে, লৈ আহিম বাৰু। 12টাই বাজিলে দেখোন, যাওঁগৈ ঘৰলৈ, নহ'লে পুলিচে পালে পিটিবহে এতিয়া। যা ময়ো যাওঁ। খালি পইচাটো আনিবলৈ নাপাহৰিবি আকৌ। কাইলৈ পৰা আমি ষ্টাৰ্ট কৰিব লাগিব বিজনেছ। বস্তু আনিবলৈ ময়ে যাম বাৰু, তহঁতি যাব নালাগে। মোৰ ভাগৰ সেই বজাৰত চিনাকি দোকান এখন আছে, তাৰ পৰাই আনিম। খালি তহঁতি পইচাটো দি গ'লেই হ'ল আজি। হ'ব দে, আবেলি তেন্তে আমি পইচা দি যাম। ইহঁতি পইচাটো দিবহি নে নিদিবহি বাৰু? চিন্তু ঘৰত আছনে? আছোঁ আহ। তহঁতি আহিলি? পইচা আনিছ নেকি? আনিছোঁ। বহি। নবহোঁ আৰু আমি, যাওঁৱেই আমি। পইচাটো দি যাম বুলিহে আহিলোঁ অকল। দে পইচাটো দে তেন্তে। 1000 টকা আছে ল। দে হ'ব। আমি তেন্তে এতিয়া যাওঁ দেই, তই কাইলৈ আনি থবি। হ'ব, কাইলৈ মই আনি থ'ম বাৰু। আনি থবি তই, আমি যাওঁ। 1000 টকা দি গ'ল, এতিয়া খাওঁ আৰু পেকেট। পূৰা খাওঁ আৰু এইকেইদিন। ৰাম ঠগন দিলোঁ সিহঁতক। পেকেট অনাটো আনিম, খালি বিকিবলৈ নহয়, নিজে খাবলৈ